Dog, dog. Chimpanzee. Welcome to my Hognokha channel. Aji eta bishek vlogger hoite aji amar aji hoboloi ja ase ekdom tangkawala dei tangkawala bab aji ki bo chicken curry dei e bab kokson chicken curry ha chicken curry are eta bora bui ase diksi na eta chicken curry khabo aru bora hoise bata ko adio na re diksi na kya na apni সৰুৰ পৰা জলক আমি বাজাৰ খানি কৰিলো আৰু কৰি কিনে আমি খানা খাব যাই আছো আৰু প্লেসটো কৈ দিব প্লেসটো আপোনাৰ লগত দেখুৱাইছো জলক বাপ আৰু মই এতিয়া বাজাৰত যাম বাপ কক আজি খানাক লাগিন কেনেকুৱা মানে খানাৰ ভালে অলপ মানে খাম আৰু আজি খাবো আৰু বাপ আজি খানা হ'ব মানে অলপ পুৱা ভাত খাইছি না ভাত মানে মই আজি নাখলো পুৱা ভাত মানে খানা খাব না দাবাবো কিন্তু বলো জলক বাজাৰত যাই আছো কমলত তাকে যাম আজি মাংস আনবা বস্তাটো হাপা ধৰা বুলি ক'ব দে কিন্তু বাপ মাকক যাই কিনে কিয় ইমান স্বভাৱ বয়ানো আপোনাৰ ওটা লাইছ নাই ওটাই সৰু চলি যদি এটা বৰা হৈ আছে চাৱাই কালি তিনটা হেৰি সিংৰা পাইছে নাপে সদায় মাছ আমার দেখা আছি গাড়ি চাড়ি উলাব দিচ্ছে আরে গাড়ি লইয়ে যায় তেল নাই ঠেলাব লাগব না গাড়ি মুতি ভরাম আরে কিছি হসি যা দাউৰি যাব লাগব নেকি সেই তেতিয়াৰ পৰা গাড়ীখন ঠেলে ষ্টাৰ্ট কৰিব পৰা নাই এতিয়া গাড়ীখন এই দাইদাক হিৰকত দাইদাকে লৈ গৈছে গাড়ীখন ষ্টাৰ্ট কৰিছে আনবা মাতছি তাৰ পৰা সি আহি আছে আজি ৰবিবাৰ আজি চব এটা খানা খাম বুলি ভাবিছোঁ জলক ভিডিঅ'টো চাই থাকবা আমি বাজাৰৰ পৰা অলপ চাই আছি আৰে এটা লুক দিছে তাই এবাৰ বন্ধ হলিছে যাব দক কিন্তু যাব লাগে জলক বাজাৰটো কৰিলো চব আহি কেনে এটা টাংকাৱালা হ'ব দেই কিন্তু তাই আৰে Chicken tam-tam ko deh, chicken guys. So বাজারটো কৰি ইবেলো এতিয়া আৰু ঘৰত ডিছ পানী বটল আৰু চাউল নিবা আইছিলো এতিয়া বাজারটো কৰি লৈ তাকে কেলেন যাব লাগে আৰু চেপ টাংকাৱালা বনাব লাগে দেই গাইস আমি অসমৰ চেপ টাংকাৱালা সো গাইস আজিৰ মাংসটোৰ নাম হ'ব চিকেনটোৰ নাম হ'ব টমটম চিকেন জলক যাই কিনে এতিয়া বনাই আছো আৰু গৰম দিছি গাইস দেয়া গাইস আজি কি বে হয় নাচনো দেয়া গাইস চাই থাক ভিডিঅ'টো So guys, so বস্তু লইলু ইয়াতে খাম আজি খানা আমাৰ এই দেখাই আমাৰ বাপে কাটি আছে চৌকা খান্দি আছে আমি বস্তু গিলা সব লইলু
সো পানী আনছো আৰু মাংস আনছো আজি মাংস আৰু ভাত একদম চিকেন কাৰী আজি চিকেনটোৰ নাম হ'ব চিকেন টমটম হ'ব আজি চিকেন টমটম আৰু আজি মই হেৰি টাংগাবালা অসমৰ আজি ৰান্ধিম মই সো গাইস দেখি আছো দেই চাই থাক চৌকাটো খান্দি লওঁ খান্দি লৈ কিনে দেখি আছো আৰু এটা টাংগাবালা আহিব টাংগাটো আমি পানী লৈ পাইছোঁ তাক ফোন মাৰছোঁ আমি তিনিটাই আজি দে গাইস আজি হ'ব গাইস কোনিকামান খাই এই পানী আছে আমার কেরাহি মাংস আলু পিঁয়াজ সব আছে আমার বাপে চৌকা খান্দি আছে এতে বাপ আজিকে নাই চিম্পাঞ্জি নাম বটা বডি চুদি উলাই দিছি এই আৰু এতিয়া আনছো গাইস যাব খান্দি কিনে আমি আহি আছো আৰু একবাৰ এ বাপে চেট তেল লৈ লাওক মাই কি কব আন নাই দকা কইনবে চেৰ খানা দিলু এতে ও মার এই পানী আৰু এখন গামছা খামুছাৰ কাৰণে ডক লাগে রে গাইস কিন্তু গৰম দিছি দে আর গাইস তাতে আমার বাপে আলু গুটি আছে আৰু ডাঙৰ বাপে মোবাইল টিপি আছে সো গাইস অলপ চাও শুনে কি কৰি আছে ও কি করছি দেখা নাই কি কৰিছ আলু চালে আছো এবার আমার আলু কোটা ওরা আমি রেডি করে না আর আমার রান্ধনি বই আছে চিকেন টাঙ্গাবলা তা কিবা কক দে গাইস আর গরম দিছি দে আর কিন্তু বেয়া গরম দিছি দে কিন্তু এই গরমত হিলাবা লাগব দে গেঞ্জা চলা তলা খুলি দিছো গাইস দে খামা আজি খানা দেখবি চিকেন নবসালটা দিম এই আলু তা নেদেকে কেনা কৰে ও পাকলা সাকলা হইছি নাকি অলপ পাগলা না না গরম উঠিছে ও কি দেখছি না এখন দেখছো এবে লেপিম এটা আলু লওক আছে দক দিছে মানে থ বস্তুটো লাগছিল যে থ মানে ডিসকাউন্ট থ ডিসকাউন্ট নহয় ৰব ডিসকাউন্ট ভাত খাব লাগিব পাৰৰ পাখিত গাঠি দিলো বুঢ়া চলিয়া কথা লাইছ নাপে যে চৌকা জ্বলো 12:10 হল ও না ফাদার আইব না চৌকা জ্বলাব লাগে আর তে গাইস চলেছি দেই ইয়ার গাইস আলু সুষমা জরা মিনি লক গাইস আমার প্রায় রেডি হইছি এগুলা চাবা পারে রেডি হইছি ডক এ বাপে যাকছুন দেখান কাই লগে যাক চাইছো গাইস যাক লাগব নাকি আৰু এখন নালগে যাক কাই এখন লিব যাক আৰম্ভ করছো আমি আরে জুই ঠিক আছে আজি হব দে চিকেন টমটম হব দে গাইস চিকেন টমটম এতে জ্বলছি বাপু আকৌ নাই এগুলা হান ডাঙৰ চহৰত সৰু ঘটনা ঘটিয়ে থাকে হ'ব আকৌ নাই এতিয়া আমাৰ কেৰা আহিব আবার লাগে সব জগাল হৈ গেছি আমাৰ আমি চাকচোন আমি ক'ত আছো বৰ্তমান এই পত্ৰৰ মাজত চিম্পাঞ্জি আজি হব দে চিকেন টমটম হব গাইস চিকেন টমটম চিম্পাঞ্জি আরে হফরাম চাবা যাম ইতা গাইস এই গৰমৰ কাৰণে ইনকে খাব না খাব লাগিব নাখাওঁ এনকে কষ্ট যেহেতু দে গাইস আহি আছো মানে কেৰাহীটো বইল কিনে আহি আছো গোটাইকেইটা একেলগে চেপ টাংগাবালা হৈ Ayo, simpanse, itu ikan tangga bala, bude guys. Goteng ini deh. Balkadak. Tangga bala. Kori. Ngede kya humeri balak sedai. আমার হল এটা বর্তমান চলি আছে সেফ ডাঙ্গাবালাক চাবা পারে সেফ ডাঙ্গাবালা yes
দক কিবা অলপ কৈ দক মানে আমাৰ যি হেৰি মানে এই বস্তুটো দিয়া হৈছে এই বস্তুটো মানে আমাৰ আফ্ৰিকাৰ পৰা অনা হৈছে এই বস্তুটো নাম চিকেন টমটমৰ কাৰণে আজি চিকেন টমটম হ'ব তো গাইছ আমাৰ দি আছে এই টমটমৰ মানে আফ্ৰিকাৰ হেৰি মানে ভালুকৰ এই লুমৰ পৰা এই বনোৱা সংমিশ্ৰণৰ এই বস্তু এইটো আৰু আমাৰ আৰু আছে বহুত বস্তু আছে আমাৰ বহুত ভাল বস্তু আনিছোঁ তো গাইছ আগতে আমি বনাইছিলোঁ চিকেন টমটম আজিৰ নামটো চিকেনটোৰ নাম হ'ব চিকেন টমটম গাইছ দক আৰু বহুত চিম্পাঞ্জি লাগে দক অলপ মাথা পাতলা হৈ গৈছে গম পাই না অলপ বোকানতে গম পাওঁ দেখছি গাইছ সেই তেতিয়াৰ পৰা লক্ষ্য কৰি আছোঁ এই কথাই তাপটা লৰা নাই অ আপনি কিয় ইমান ৰাখনো কি হে সেই তেতিয়াৰ পৰা বহি আছে আৰু চাই আছোঁ জুই দি দেখা নাই দেখা নাই আৰু এটাক চকচোন চক দি আমাকো দি আমি অ এই চাহ নহয় একো বাতি যি ল'ব জোল অলপ ভাত দি গটি আপনি খাব কি এটা কালাৰ আহি গৈছে চিকেন টমটম দেই আজি ভাইৰেল আছে চিকেন what is চিকেন টমটম ডাকাইতে কি কৰিব গৈছি নো হে বেলেগক কয় নিজে সেই স্বভাৱ সেই স্বভাৱ দক হ'ব দক এই চাক চিকদম বাছ আকৌ হেৰি ফুল হৈ গেল কি আছিল নামটো চিকেন টমটম য়েছ চিকেন টমটম নাখাইকে দে হালুছি দে দক উলিয়াই লওক ভাতখিনি হ'ব না হ'ব না এখনি ভাত দিছি দেখ আৰু দক হ'ব না দক কিবা অলপ কৈ দক নকয় মানে ভাতটো দিছোঁ কাক কিমান লাগে ক'ব হ'ব দক গোটেইকেইখনতে দি লওকচোন অলপ আৰু লাগব নাই আপনাৰ দিম না দক অলপ দেৰিকে মোবাইলটো থৈ লওঁ ৰ'ব ভালকৈ একদম বখেনে গাই বহাব দিব বুলি খত টাইমত নকৰো দক কিন্তু এতিয়া দে হেৰিটো কৰি লওঁ দেখ আৰু দেখ কিমান আছো দেখোন কিমান খাই হ'ব ইমান নালাগে মাৰক আৰু দক হ'ব দক দেখিছো ৰ'ব আৰু দক এই ভৰালি ভাত লোৱা দিছে দেখছি নে এই চাক ভাগ হয় নাই ভৰালি লৈ দিছোঁ চম্পকে এহেঁতৰ ভাগ হয় নাই এই বোলে জল দাক অলপ জল দিয়ক আপুনি ইমান ললি হ'ব না তাক দিয়ক অলপ 2 পিচ আলু দিয়ক 2 পিচ তাতো 2 পিচ আছে আলু 2 পিচ লওক আঞ্জাখানি থাক দেচোন ল'ব পিছত নহয় মোক লাগা হ'ব পাৰে না ল'ব দে পিছত ল'বি গাইস কেনা আছে চিকেন টমটম সৰু ভৰালি বুলি ক'ব মোক মজা ইনকে লৈছে ইনকে লপটলা হল মজা না মজা আছে দক মোক অলপ খাইছা এইবাৰ কেনাই একদম এই বঢ়িয়া খাই চাওকচোন কেনাই বঢ়িয়া না এই আমাৰ ভৰালি মাছৰে কি মাৰি আছে ভৰালি একদম কাই ঠাচ কৰি লৈছে একদম ঠাচ কৰি লৈছে বাপৰে খাব আৰু জল মাখা গতাই লৈছে হা দক খাক খাবা বঢ়িয়া চিকেন টমটম এনে মজা হৈছে এনে ভালেই হৈছে মানে ভাজি এটা আছে আমাৰ ভাজিটো তো বাকী আমি খাই লৈ লগ পাইছোঁ
খ না দেখা কে খাই লাক দেখছি না দেখার কাহি খাবাই পারা নাই এক কাহি ভাত লৈছে ভাত লৈ কিনে এতিয়া খাব পাৰা নাই খাক 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 পানী অলপ খাই লওক অলপ গাইছ জ্বালা হৈছে মাথা টুপ টুপে হবার হৈছে কেনে কৰে হচি দক হিংকে খাবা নালগে আপনি ভালকে খাক মাংসটো অলপ কম হ'লে সেইটো হয় কিন্তু হ'লেও আমাৰ খোৱা হ'ল আপোনাৰ এতিয়ালৈকে খোৱা নাই এটা গাইজ এটা বস্তু দেখে দা আপুনি আছো ক'ত চাওকচোন আপোনালোকে এইগিলা ৰাস্তা এই পথৰৰ মাজত এই পথৰৰ মাজত এইগিলা মানুহ গছত নাই এখনিত চাব পাৰে এইফালে আছে আমি ইনকে খানা খাব আহিছোঁ গাইজ খানা চানা হৈ গ'ল এই গৰম লাগছি চলা তলা খুলি দিছোঁ দকাৰ কি কৰিম আৰু গৰম থাকবে নৰি এই ইয়াৰ খোৱাই নাই চত্তুৰ হৈছে না নাই মাংসটো অলপ কম হ'লে গাইছ মাংসটো অলপ কম হ'ল চ' গাইছ খোৱা হৈ গ'ল মস্ত গৰম দিছে অলপ জিৰালোঁ তেতিয়াৰ পৰাই চ' ভিডিঅ'টো যদি ভাল লাগছি যদি ভিডিঅ'টো যদি অলপ ভাল লাগছি পিছত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই গাইছ ইমান দিনে বনাইছোঁ আৰু যদি চেপ টাংকা লাগে বেলেগ ভয়ংকৰ হ'ব দেই আমিও বেতালৰ বিগ ফেন হয় চ' গাইছ কমেণ্ট কৰিব দেই গাইছ কমেণ্ট কৰিবি আৰু যদি চেপ টাংকা লাগে আৰু ৰবিবাৰে আৰু নতুন চেপ টাংকা